আমি আজি দেখিছোঁ যে কংগ্ৰেছ দলে স্বতন্ত্ৰীয়াকৈ আমাৰ লগত সকলো 12টা ৰাজনৈতিক দলৰ লগত ঐক্যবদ্ধভাৱে কাম কৰি থকা অৱস্থাতে স্বতন্ত্ৰীয়াকৈ তেওঁলোকে 14টা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব সম্ভাৱ্য প্ৰাৰ্থিত্ব ঘোষণা কৰি দিছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। মই ভাবোঁ যে কংগ্ৰেছ দলে এই কাম কৰাটো উচিত নাছিলে। আপোনালোকে সকলোৱে জানে যে এতিয়া বিজেপিক বিদায় দিবৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহ ঐক্যবদ্ধ হ'ব খুজিছে। কাৰণ বিজেপিয়ে আমাৰ দেশখনক সম্পূৰ্ণৰূপে ধৰ্মীয় মৌলবাদী এখন দেশত পৰিণত কৰিব খুজিছে। আমাৰ দেশৰ সংবিধানখন তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে আৰু আমাৰ দেশখনত হিন্দু মুছলমান খ্ৰীষ্টিয়ানৰ সংঘাত লগাই আমাৰ দেশখনক বৰবাদ কৰি দিব খুজিছে। আমাৰ দেশৰ সম্পদ সকলোবিলাক কোম্পানীবিলাকৰ হাতত বিক্ৰী কৰি দিছে, কোম্পানীবিলাকৰ হাতত হস্তান্তৰিত কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰৰ দিনত মূল্য বৃদ্ধি সাংঘাতিক ধৰণে বৃদ্ধি পাইছে, যাৰ ফলস্বৰূপে মানুহৰ অৱস্থা বেয়া। তেনেকুৱা পৰিস্থিতিত গোটেই দেশৰ মানুহে ভাবিছিলে যে ঐক্যবদ্ধভাৱে এইবাৰ বিজেপিক পৰাভূত কৰিব লাগে। কিন্তু অসম কংগ্ৰেছে কালি যিধৰণে 84জনীয়া এখন তালিকা সম্ভাৱ্য তালিকা তেওঁলোকে প্ৰকাশ কৰিছে, এইটোৱে মিত্ৰতাৰ ধৰ্মৰ ওপৰত আঘাত সানিছে। এইটো অগণতান্ত্ৰিক আৰু এনেকুৱা কাম কৰা উচিত নহয়। মই আকৌ এবাৰ স্পষ্টকৈ ক'ব খোজোঁ যে আমি ৰাইজৰ দলে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব খুজিছিলোঁ। আমি সকলোৱে লগ লাগি 2024 চনৰ নিৰ্বাচনত লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব খোজোঁ। কিন্তু কংগ্ৰেছ দলে যদি এনেকুৱা ধৰণে নিজাববীয়াকৈ তালিকা প্ৰকাশ কৰে, এইটোৱে ডেফিনেটলি আমাৰ দলবিলাকৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব, ভুল বুজাবুজিৰ সৃষ্টি কৰিব আৰু এনেকুৱা কাম কেতিয়াও কৰা উচিত নহয়। 2021 চনৰ নিৰ্বাচনত মই আপোনালোকক স্পষ্টকৈ ক'ব খোজোঁ যে কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লৈছিলে। অকল গুৱাহাটীতে সিদ্ধান্ত লোৱা নহয়, দিল্লীত গৈ আলোচনা কৰিও সিদ্ধান্ত হৈছিল। কিন্তু কংগ্ৰেছ দলে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰে। 2021 চনৰ নিৰ্বাচনত যেতিয়া AIDF আৰু BPFৰ লগত তেওঁলোকৰ মিত্ৰতা হৈ গ'ল, ৰাইজৰ দলক তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে আৰু বিশ্বাসঘাতকতা কৰি তেওঁলোকে ৰাইজৰ দলৰ পৰা আঁতৰি গ'ল আৰু আঁতৰি গৈ ৰাইজৰ দলেহে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল বুলি তেওঁলোকে অপপ্ৰচাৰ কৰিলে। মই ভাবোঁ, মই গম পোৱা মতে অসম জাতীয় পৰিষদৰ ক্ষেত্ৰতো একেটা ঘটনা ঘটিছে। তেওঁলোকৰ লগতো ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলাৰ কথা আছিলে, কংগ্ৰেছে তাৰপিছত পাল্টা মাৰি দিলে। গতিকে এইবাৰ 2024 যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ কাৰণে কংগ্ৰেছ দল আৰু সকলো মিত্ৰ দলৰ প্ৰতি মই আহ্বান জনাইছোঁ যাতে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি জয়ী হ'ব পাৰোঁ। আনহাতে কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি সকলোবিলাকে APSLC যিটো দল আছে আমাৰ, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আমাৰ যিটো 12টা ৰাজনৈতিক দল আছে, তাৰ লগত আপোনাৰ কাৰ্বি আংলঙৰ যিটো আমাৰ স্থানীয় দল APSLC, এই APSLCৰ লগত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব খোজোঁ, যাতে ঐক্যবদ্ধ হৈ আমি বিজেপি দলক পৰাভূত কৰিব পাৰোঁ। গতিকে মই আশা কৰিম যে JI কাঠাৰৰ নেতৃত্বাধীন APSLC, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ দল আৰু অন্যান্য আমাৰ যিবিলাক বিৰোধী শক্তি আছোঁ, ঐক্যবদ্ধভাৱে আমি পাহাৰীয়া জিলাখনত বিজেপিক আমি পৰাভূত কৰিব পাৰিম। মানে কাৰ্বি আংলঙত যি পৰিৱৰ্তন হৈছে সেইটো হ'ল গোটেই সম্পদবিলাক এতিয়া এটা পৰিয়ালৰ নামত কনচেনট্ৰেট হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিলে মানুহক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবৰ কাৰণে, জনতাৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিবৰ কাৰণে। কিন্তু এতিয়া যিখন বিজেপি দলৰ কাউন্সিল চলি আছে, এই বিজেপি দলৰ কাউন্সিলখনত কেৱল আৰু কেৱল এটা পৰিয়াল, তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ হাততহে কেৱল ক্ষমতা কেন্দ্ৰীভূত কৰিছে। আনকি EMবিলাকৰ হাততো এতিয়া ক্ষমতা নাই। EMবিলাকেও এতিয়া আপোনাৰ কোনো কাম কৰিব নোৱাৰে। তেওঁলোকৰ হাতত ফাইনেন্সিয়েল কোনো ধৰণৰ চেংচনৰ তেওঁলোকৰ অধিকাৰ নাইকিয়া হৈছে। গতিকে মই ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ, বিশেষভাৱে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ যি লক্ষ্য, সেই লক্ষ্যৰ পৰা কাৰ্বি কাউন্সিলখন এতিয়া আঁতৰি গৈছে। দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে ইয়াতে কেৱল আৰু কেৱল ঠিকা এতিয়া কেৱল তুলিৰাম ৰংহাঙৰ পৰিয়াল বা তেওঁৰ সম্পৰ্কীয় মানুহেহে কাৰ্বি আংলঙত এতিয়া ঠিকা টুকলিবিলাক লাভ কৰিব পাৰে। ব্যৱসায় বাণিজ্য কেৱল আৰু কেৱল এটা পৰিয়ালৰ হাতলৈ গুচি গৈছে। তো এইটো দুৰ্ভাগ্যজনক ঘটনা। আজি আমি দেখিছোঁ যে 100 কোটি টকাৰ ৰাস্তাৰ কাম কেৱল এটা পৰিয়ালৰ হাতলৈ গৈছে। ইয়াত ঠিকা টুকলি সকলোৱে মানুহে মোক কৈ আছে যে ইয়াতে শিলৰ চিণ্ডিকেট, বালিৰ চিণ্ডিকেট, ইয়াতে কাঠৰ চিণ্ডিকেট,
এই আটাইবিলাক এতিয়া কেৱল আৰু কেৱল শাসক দলটোৰ হাতলৈ, শাসক চক্ৰৰ হাতলৈ গুচি গৈছে। মানুহৰ হাতত কোনো ধৰণৰ অধিকাৰ ইয়াত এতিয়া নাই। এইটো দুৰ্ভাগ্যজনক কথা। আৰু মই শুনি আছিলোঁ বাহিৰত যে নহয় কাৰ্বি আংলঙৰ যথেষ্ট উন্নয়ন হৈছে, কিন্তু কাৰ্বি আংলঙলৈ আহি দেখিবলৈ পালোঁ যে কেৱল ডিফু নগৰৰ কেইটামান ৰাস্তা বনোৱাৰ বাহিৰে আৰু এখন ষ্টেডিয়াম যোৱা চৰকাৰৰ দিনতে বনোৱাৰ বাহিৰে আচলতে কাৰ্বি আংলঙৰ ডিফু নগৰৰ মানে 3 নম্বৰ ৱাৰ্ডলৈ কালি মই গৈছিলোঁ ধৰমনলা, সেই ৰাস্তাটো কেনেকুৱা ভগা চিগা আপোনালোকে নিজে দেখিবলৈ পাব। মানে কেৱল ডিফু নগৰে নহয়, সমগ্ৰ কাৰ্বি আংলং জিলাত আমি দেখিবলৈ পাইছোঁ যে এতিয়া উন্নয়ন একদম স্তব্ধ হৈ পৰিছে। ৰাস্তা পদূলিৰ অৱস্থা বেয়া, উন্নয়নমূলক কোনো কাম কাজ হোৱা নাই। ব্যৱসায় বাণিজ্য কেৱল এজন বা এটা পৰিয়ালৰ হাতলৈ গুচি গৈছে, যাৰ ফলস্বৰূপে ইয়াত ডিফুৰ যিখন মাৰ্কেট, সেই মাৰ্কেটখনৰ বজাৰো বেয়া হৈ গৈছে। কাৰণ আগতে 300 বা 400 ঠিকাদাৰে কাম কৰিছিলে কাউন্সিলত, এতিয়া এটা পৰিয়ালৰ হাতলৈ সকলোবিলাক ঠিকাৰ কাম গৈছে। গতিকে বজাৰৰ অৱস্থাও বেয়া। গতিকে মই ভাবোঁ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা 6 ছিডুলৰ যিটো শাসন, এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ইয়াত হোৱা নাই। ক্ষমতা এতিয়া কেন্দ্ৰীভূত হৈছে আৰু সেই কেন্দ্ৰীভূত হোৱাটো পূৰা তুলিৰাম ৰংহাঙৰ হাতত আছে। আৰু তুলিৰাম ৰংহাঙে দিছপুৰক সেৱা কৰি, হিমন্ত বিশ্ব শৰ্মাক সেৱা কৰি গোটেই কাৰ্বি আংলঙৰ সকলো ক্ষমতা একদম নৎখাত কৰি পেলাইছে। এতিয়া লোকসভা নিৰ্বাচনৰ